What's up? Welcome back to my YouTube channel Onil Rumi Entertainment. Guys, আপোনালোকক পুনৰ পৰা মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইজ মানে আজি কি হ'ল, মোৰ হাতী মানে চিমখন বন্ধ হৈ গ'ল, বেয়া হৈ গ'ল। কেনেকৈ বেয়া হ'ল, কি হ'ল মানে একো গম পোৱা যোৱা নাই। মানে মাত্ৰ দেখা হৈছে মোবাইলটোত ন' চিম, বেলেগ চিম লগাই চাইছোঁ যে চিমটো তেতিয়া দেখাইছে, মানে তেতিয়াতো হৈছে এক্টিভ বা বেলেগ চিমবোৰ হৈছে, কিন্তু মোৰ চিমখন কি হৈ গ'ল পটককৈ গম পোৱা নাই। কি হ'ব জানো, এতিয়া নতুন চিম ওলাবলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, একেলগে চাব। গাইজ এয়া পথাৰৰ মাজত ভাইটিয়ে বাইক চলাই দিছে, এয়া চিম উলিয়াবলৈ গৈছোঁ। চকা কেনেকৈ ঘূৰিছে বাইকৰ, নামি দিলোঁ যিহেতু পথাৰেদি গ'লে মানে অলপ ৰাস্তাটো সৰু, য'ৰ পৰা চিম উলিয়াই য'ত মানে চিম উলিয়াবলৈ যাম তাত মানে অকণ পথাৰ মাজেদি যাব লাগে, সেইটো কাৰণে পালোহি। চিম বনাবলৈ আহিছোঁ। এয়া দোকান পালোহি, চিম বনাবলৈ আহিছোঁ। এতিয়া চিম বনামগৈ। হা ললা? এয়া বনাব লৈছোঁ। কিমান টাইম লাগিব? 5 মিনিট হাইষ্ট, 5 মিনিটত হৈ যাব, মানে লগে লগে হৈ যাব। এতিয়া চিমখন এক্টিভেট, মানে চিমখন কিয় বেয়া হ'ল বাৰু ঘপককৈ এনেদৰে গম পায় নেকি? কেতিয়াবা মানে কম নেটৱৰ্ক থাকিলেও হয়, আৰু কেতিয়াবা দিনে ৰাতি চলি থাকিলেও হয়। মানে কেতিয়াবা ৰেষ্ট দিব লাগে, অলপ ৰেষ্ট দিলে চিমখন ভাল থাকে। মানে ঘপককৈ বেয়া হ'ল যে, মানে ৰাতি ইউজ কৰা নাছিলোঁ, তাৰপিছতে ৰাতিপুৱা মৰ্ণিং শুই উঠি চাইছোঁ যে হাজবেণ্ডে ফোন মাৰিছে বেলেগ মোবাইলত, কি হ'ল বোলো চিমখন, তাৰপিছতে ন' চিম দেখাই আছে। তাৰমানে হয়, কেতিয়াবা টেকনিকেলি প্ৰব্লেমৰ কাৰণে হয়। আধা ঘণ্টাৰ পাছত মোৰ চিমখন এক্টিভ হ'ব আৰু চিম এক্টিভ কৰিবলৈ আহিলোঁ। গাইজ যদি কোনোবাই চিম উলিয়াওঁ বুলি কয় এইখন দোকানলৈ আহিব পাৰে, সেইকাৰণে দোকানখন দেখাই দিছোঁ। এইখন নামটো মই ভালকৈ নাচালোৱেই নহয়। ওচৰৰ ঘৰলৈ আহিছোঁ তামোল এখন খাবলৈ বুলি, তামোল এখন খাই ল'লোঁ। আৰু ইয়াত মেল পাতি আছে, বহি লেকচাৰ দি আছোঁ। এইফালে গোটেইকেইজনীয়ে বহি আছে। পোৱালীজনীক আমাৰ এই লগৰজনীয়ে লৈ আছে। মোৰ এইটোৱে ভাবি আছোঁ যে মোৰ চিমখন কিয় বন্ধ হৈ গ'ল। মানে ইমান নাম্বাৰবোৰ আছে যেনিবা, একো প্ৰব্লেম নাই, তথাপিও চব নাম্বাৰ এইটো নাম্বাৰৰে চবক দিয়া আছিলে। মানে মনটো অলপ বেয়াও লাগিছে, বেয়া লাগিতো কি কৰিম ন, হয়নে? সেইটো কাৰণে মনচোন বেয়া নাই কৰা ইমানকৈ, অকণমান বেয়া লাগিলে আৰু। তাৰপিছতে ৰাতিপুৱা মৰ্ণিং শুই উঠিতো কেনেকৈ পইচা মেনেজ কৰিম তাকে ভাবি আছিলোঁ। হাতত 1 টকা নাছিলে, পাপাৰ পৰা ল'লোঁ, তাৰপিছতে আছিলে মোৰ ওচৰত টকামান, সেয়া মেনেজ কৰি আৰু ভাইটিৰ লগত গ'লোঁ আৰু চিম উলিয়াবৰ কাৰণে। সেয়া উলিয়াই মেলি আহিলোঁ আৰু, কিন্তু চিমখন কিয় বেয়া হ'ল সেয়াহে ভাবি পাৰ পোৱা নাই। আপোনালোকৰ কাৰোবাৰ তেনেকুৱা চিম বেয়া হৈছে নেকি বাৰু? বেয়া হৈছে যদি জনাবচোন, কিয়নো বেয়া হৈছে মই একো ধৰিবই নোৱাৰিলোঁ। আৰু দোকানত গৈ সুধিছিলোঁ, দোকানততো ক'লে সেইটো কথাই, আৰু এনেকৈ বোলে আৰু চিম বেয়া হৈছে বুলি শুনিছোঁ বহুত মানুহৰ। আপোনালোকৰ কাৰ কাৰ বেয়া হৈছে জনাবচোন এবাৰ, জনাব দেই। আজি ইয়াকে দেখালোঁ ভিডিঅ'টোত, মানে দেখিলে আৰু চিমৰ বিষয়ে আপোনালোকক জনালোঁ। কাৰ কাৰ আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈছে এবাৰ কমেণ্ট কৰি জনাব। বহুতৰে শুনিছোঁ যে চিম বন্ধ হৈ গৈছে বা বেয়া হৈ গৈছে বুলি কৈছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আৰু নতুন নতুন ভিডিঅ' লৈ আহিম, চাই থাকিব। আজিলৈ ইমানেই, বাই বাই।